বলিউডৰ চুলতান ছলমান খানৰ অনুৰাগীসকলৰ বাবে এটা খুবেই বেয়া খবৰ। ছলমান খানক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধুক, যিজন সন্ত্ৰাসবাদীয়ে ৰাস্তাৰ মাজতে গুলীয়াই হত্যা কৰিছিল। সেই একেজন সন্ত্ৰাসবাদীয়ে বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানকো গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে। এই ঘটনাৰ পিছতেই ছলমান খানৰ নিৰাপত্তা আৰক্ষীক আগতকৈ যথেষ্ট কঠোৰ ব্যৱস্থা লৈছে। ছলমান খানৰ এই খবৰ পোৱাৰ পিছত ছলমান খানৰ অনুৰাগীসকলৰ মাজত এক ভয়ভাৱৰ সৃষ্টি হৈছে। এতিয়া আৰক্ষীৰ ওপৰতহে নিৰ্ভৰ কৰিব, কিয় ইমান দিনে পঞ্জাৱৰ কণ্ঠশিল্পী সিদ্ধুক হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে, নে পুনৰ এক ভয়ংকৰ ঘটনা হ'বলৈ বাট চাই আছে আৰক্ষীয়ে। ব্যুৰ ৰিপৰ্ট, নিউজ 24 লাইভ।